আকৌ কঠীয়া পাৰিবলৈ হাল বাবলগীয়া হ'ল নহয়, সেইকাৰণে আজি ট্ৰেক্টৰখন আহিব। তাকে মাটিটো হাল বাবলৈ জেওৰাখন কাটিবলৈ লৈছোঁ। তাকে আজি বোলো আকৌ হাল বোৱাই দিম বুলি ভাবিছোঁ, মানে পিছতে বিলাবৰ কাৰণে। নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আকৌ এবাৰ কি কৈছোঁ মাতিছোঁ, আকৌ এবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ ভালনে? আমাৰ ভালেই আৰু সেয়া তাকে জেওৰাখন অকণমান কাটিছোঁ। মানে কি হ'ল, এই আজি আকৌ হাল বোৱাম এতিয়া, তাকে আজৰিয়ে পোৱা নাই। আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাবচোন। খেতিয়ক মানুহ যে, সেইকাৰণে খেতি ভিডিঅ'কে দিওঁ বাৰু। আপোনালোকে ভাল পায় নে বেয়া পায় জনাবচোন। ভিডিঅ'টো চাই থাকিব। ট্ৰেক্টৰৱালাজনে হাল বাবলৈ আহিব এতিয়া, তাকে বোলো ভিডিঅ' এটা বনাওঁ। তাকে দিনটো তেনেকৈ পাৰ কৰিছোঁ আৰু চাই থাকিব। চাই থাকিব ভিডিঅ'বোৰ শেষলৈকে দেই। এয়া হাল বাবলৈ আহিলে, ট্ৰেক্টৰখন বৰ জাবৰ আছে খালি, তাকে এয়া জাবৰবোৰ আকৌ আঁতৰাই দিবলগীয়া হৈছে। তাকে এয়া বাইছে আৰু ট্ৰেক্টৰটোৱে হাল। তাকে বোলো আপোনালোকৰ দেখোন জাবৰ দেখিছেনে, গোটেইখন জাবৰটো বেছি পৰিছে। তেনেকৈ চাই থাকিব আৰু ভিডিঅ'টো আৰু শেষলৈকে। এতিয়া হাল বাইছে, বৰ যাব খালি এনেকৈ বাই আছে আৰু এতিয়া দেখিছেনে। এয়া পাইছে, ধুনীয়াকৈ পাইছে বাৰু, খালি জাবৰটো বেছি হৈছে, সেইকাৰণে দিগদাৰ হৈছে অলপ। এয়া জাবৰ দেখিছেনে কেনেকৈ লাগি গৈছে, জাবৰ হৈ গৈছে আৰু। হাল বোৱাই আছোঁ মই, এয়া পিছতীয়া বিলাহীৰ কাৰণে হাল বাই আছে দেখিছেনে, ট্ৰেক্টৰ লাই জাবৰ পুৰা আছে সঁচাকৈ দেই। এয়া যাবই খুব লাগিছে। আকৌ ফিনিচিং দি দিম আৰু বাঁহ কাটি দিম, বাঁহ কাটি আনি দেখোন বৈ ওলাব লাগিব আছে। জাবৰটো বেছি এয়া হাল বোৱাই আছোঁ আৰু খালি বৰ জাবৰ ওলাইছে এইবোৰ দেখিছেনে, একদম পুৰা জাবৰ দেই। এয়া জাবৰ গুচাই তত পাইছোঁ, মানে ট্ৰেক্টৰখন এতিয়া বাইছে হাল বাৰু, ধুনীয়াকৈ বাইছে, খালি জাবৰটো বেছি। এয়া আমাৰ পাটনাৰ এয়া জাবৰ গুচাই আছে দুডালৈকে, এনেকৈ লাগি আছোঁ আৰু। এয়া দেখিছে জাবৰ ৰাম, জাবৰ বেছি ওলাইছে হয়নে, অধিক যাব ৰাম বেছ যাব। তাকে উপায় নাই আৰু কৰি থাকিবলগীয়া হৈছে আৰু। এয়া জাবৰ চাবৰ প্ৰায় দিছোঁ আৰু, ইয়াৰ পাছত লাগিছে বাৰু, আৰু অলপ লাগি দিব পাৰিলে আমাৰ পুলিটো ৰুব পাৰিম আৰু। এতিয়া তাকে ট্ৰেক্টৰ পিছে ঘূৰি থাকিবলগীয়া হোৱা নিচিনাকৈ হৈছে আৰু। ইয়াত ট্ৰেক্টৰতে হাল বাই আছে বাৰু, ইয়াত দেখিছেনে। তাকে লাগি আছোঁ আৰু, আশীৰ্বাদ কৰিব দেই আমাৰ অকণমান হেৰি হ'বলৈ, যাতে ভাল হয় আমাৰ খেতিবোৰ। হাল বাইছে এয়া ট্ৰেক্টৰ ওলাই, ধুনীয়াকৈ বাইছে বাৰু, দেখিছেনে বগলী চৰাই দেই। এয়া মাটি ধুনীয়া হৈ গৈছে বাৰু, ফৰফৰীয়া হৈ গৈছে একদম, মাটি ধুনীয়া হৈ গৈছে। একদম পুৰা দেখিছেনে, একদম ফালি পেলাইছে মাটি, কেনেকুৱা মাটি কেনেকুৱা কৰিছে, ধুনীয়া পাইছে বাৰু। যাৰ জাবৰটোৰ কাৰণে দিগদাৰ হৈছিলে অলপ, আমিও আঁতৰাই দিলোঁ। এতিয়া একদম পূৰা ধুনীয়াকৈ পাইছে বাৰু, কাণে চানে দেই, হ'ব লাগিব কিন্তু। ভাল লাগে আৰু এনেকৈ বাই মেলি দিলে ধুনীয়াকৈ, ভাল মানুহ এজন। আমাৰ এজনে পইচা পাতিও বেছি নলয়, সেইকাৰণে এজনকে লগাই দিলোঁ আৰু। পইচাটো কম লৈ মাটি দিছে, পূৰা ফালি দিছে একদম, ফাৰ কৰি দিছে একদম, ধুনীয়াকৈ পাইছে। খালি ভালকৈ বাব নহ'লে ভাল হৈছে বাৰু, পাটনাই ভালেই পাইছে বাৰু, হৈছেগৈ আৰু প্ৰথম দি আৰু অলপ পালে আৰু আজৰি হ'ম আৰু দেই।
কাণটো কাটি পেলাই ভালকৈ কাণটো কাটি পেলাই হেৰি কৰিব হয় নাই হ'ব দে চিন্তা এটা কমিছে আৰু হয় নাই চিন্তা এটা কমিছে আৰু দেই এইটো বৰ বেলেগ চিন্তা এটা আছিলে হাল বোৱাটো এতিয়া কাটি মেলি বোৱাই ল'লোঁ এতিয়া অকণমান চিন্তা এটা কমিছে আৰু এইটোৰ পৰা আজৰি হৈছোঁ আৰু দেই যেন তেনে এতিয়া আৰু বইলটো লগাই দিলে আৰু প্ৰথম দি আজৰি হ'ম আৰু দেই মনটো এতিয়াই ভাল লাগিছে দেই ট্ৰেক্টৰ পঠিয়াই দিলোঁ আৰু এতিয়া আকৌ কাম পাৰিলেগৈ জিঅ' কাটি পেলালে আকৌ জিঅ'বাত বাতিবলগীয়া হৈছে আৰু বা শালটো ধুনীয়াকৈ পালে বাৰু হয় নাই অঁ কষ্টৰ ফলটো সদায় মিঠাই হয় আৰু সেইটো কাৰণে কষ্টটোকে কৰিছোঁ আৰু নে কি ক'বা নাই কষ্ট কৰিব লাগে সদায় কষ্ট ফলটো সদায় মিঠা কষ্ট কৰিছোঁ সেইটো কাৰণে দেই কি হয় দেখা যাব আজিলৈ আহিলোঁ আৰু কামৰ পৰা এয়া পথাই আহি আছোঁ ঘৰলৈ বুলি ঘৰ অভিমুখে তাকে এনেকৈ দিনটো পাৰ কৰিলোঁ আৰু আপোনালোকৰ তাৰ মাজতে অকণমান সময় সুবিধা হ'লে আপোনালোকৰ কাৰণেও ভিডিঅ'খন বনাই দেখুৱালোঁ দিনটো কেনেকৈনো পাৰ কৰিলোঁ বহুত কষ্ট বহুত অভাৱৰ মাজে এইকণ অৱস্থা পাইছোঁহি আৰু ধৰি লওক কাকো 2 টকা 4 টকা নোখোজাকৈ পাইছোঁহি আৰু এইকণ বৰ্তমানলৈকে চলি আছোঁ সেইকাৰণে কষ্ট কৰিবলগীয়া হয় কাৰণ আমি এবাৰ কষ্ট নকৰিলে আমাৰ বছৰলৈ দিগদাৰ হৈ যায় কাৰণে আমি কষ্ট কৰিবলগীয়া হয় সেইকাৰণে আপোনালোককো দেখুৱাইছোঁ আৰু কোনোবাই কষ্ট কৰিলে মেলিলে অনুপ্ৰেৰণা পায় নেকি বহুত ইণ্টাৰভিউ মাৰিলোঁ চাকৰি বাকৰি নাপালোঁ কাৰণে এনেকৈয়ে পাৰ কৰিলোঁ আৰু দিন সেই পাৰ কৰিছোঁ আৰু দিন সেইকাৰণে ইণ্টাৰভিউ মৰা বয়সো গ'লগৈ বহুত কষ্ট কৰিলোঁ নাই নাপালোঁ সেইকাৰণে তাৰ মাজতে ভিডিঅ' বনাই অনুপ্ৰেৰণা আপোনালোকৰ কিছুমানৰ কাৰণে বোলো সুবিধা হয় বুলিয়ে ভিডিঅ' বনাইছোঁ আপোনালোকেও ভিডিঅ'বোৰ চাব লগতে শ্বেয়াৰ কৰিব 2-এজনৰ বন্ধুৱে অনুপ্ৰেৰণা পাওক আমি কেনেকৈ কৰি আছোঁ আপোনালোকেও কওক সেইকাৰণে ভিডিঅ'বোৰ বনাওঁ আপোনালোকক কি দেখুৱাব পাৰিছোঁ নাজানো আৰু তেনেকৈ ধেমালি ধেমালিৰ মাজত পাছ কৰোঁ আৰু দিনটো আৰু ঘৰত থকা দিন তাকে ভিডিঅ'টো বোলো আজি সামৰোঁ ভিডিঅ'টো বেছি দীঘলীয়া নকওঁ আৰু তাকে ভিডিঅ'টো সামৰিছোঁ আৰু দেই বেয়া খানা পাব আজিলৈ বাই বাই আৰু মাগিছোঁ আৰু বাই বাই